ভাৰত হৈছে এখন ফেডাৰেল ডেমক্ৰেটিক দেশ। স্বাভাৱিকতে ইয়াৰ প্ৰতিটো অঞ্চলৰ সমবিকাশ কৰাটো যিকোনো চৰকাৰৰ প্ৰধান কৰ্তব্য হয়। আজি তাকে কৰিবলৈ গৈ মোদী চৰকাৰে বিনিয়োগৰ ক্ষেত্ৰত বিকেন্দ্ৰীকৰণ কৰিছে, যাক ডিচেন্ট্ৰেলাইজেশ্যন বুলি কোৱা হয়। কেৱল মাত্ৰ কেইখনমান চহৰৰ উন্নয়নত গুৰুত্ব নিদি মোদী চৰকাৰে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰ পূব ভাৰত, ছত্তীশগড়, জম্মু কাশ্মীৰ, কেৰালা আদি ৰাজ্যসমূহলৈ বিনিয়োগ সম্প্ৰসাৰিত কৰিছে। সেইবাবে চাগে আজি জ্বলি পৰি মৰিছে কংগ্ৰেছীসকল। আমি পূৰ্বতেও দেখিছিলো যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অসমৰ হিয়া আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱক भारत रत्न प्रदान विरोधिता करिছে। कल जो भारत रत्न अवार्ड दिए हैं एक गायक को दिया है, इसका बड़ा दुख हमको हुआ है। আৰু এতিয়া খাৰ্গেৰ পুত্ৰ তথা কংগ্ৰেছৰ বিধায়ক প্ৰিয়াংক খাৰ্গে অতি নিৰ্লজ্জভাৱে অসমত কোনো প্ৰতিভা নাই বুলি কৈছে। Why are semiconductor industries going to Assam? What is there in Assam? Is there talent there? আৰু অসমত সেমিকন্ডাক্টৰ ইউনিট স্থাপন কৰাটো উচিত হোৱা নাই বুলি অপমানসূচক মন্তব্য কৰিছে। এয়াই হৈছে কংগ্ৰেছ দলৰ প্ৰকৃত স্বৰূপ। এই দলে সদায় অসম তথা উত্তৰ পূৰ্বাঞ্চলত হেৰিগ্ৰাম কৰি আহিছে, আমাৰ উন্নয়ন বিকাশত বাধা সৃষ্টি কৰি আহিছে। উত্তৰ পূবৰ প্ৰতি কংগ্ৰেছ দলৰ হেমাহী অৱজ্ঞাৰ বিষয়ে ইতিহাসৰ পৃষ্ঠাত ইতিমধ্যে লিপ্ত হৈ আছে। আজি তেওঁলোকৰ নেতাই এনে অপমানসূচক মন্তব্যই পুনৰ এই কথাকে প্ৰমাণ কৰিলে। কিন্তু আটাইতকৈ দুখ লগা কথাটো হ'ল যে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰক তেল মাৰিবলৈ গৈ গৌৰৱ গগৈ খাৰ্গে এই কথাতে হয়ভৰ দিলে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে জুনিয়ৰ খাৰ্গে বাৰু এজন ফাৰ্ষ্ট ক্লাছ ইডিয়ট, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ নেতৃত্বই যে অসমক বাৰে বাৰে অপমান কৰি আহিছে সেই কথাটো আপুনি কিয় মানি নলয়? অসমীয়া ভাষা স্পষ্টকৈ কোৱাতহে সমস্যা হয় বুলি সামাজিক মাধ্যমত আপুনি আলোচিত যদিও আপুনি শিক্ষিত, ইংৰাজী ভাষাত ইমান দখল থকা এজন ব্যক্তি বুলি কোৱা হয়। আনকি ইংৰাজীত সলসলীয়াকৈ ক'ব পৰাৰ কাৰণে বহুতে যোৱা লোকসভা নিৰ্বাচনত আপোনাক ভোট দিছিল, যাতে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ মাত মাতিব পাৰে। তাৰ পিছত ইংৰাজীত কোৱা খাৰ্গেৰ কথাখিনি আপুনি শুনিও বুজি নাপালেনে যে আপোনাৰ দলৰ নেতাই পোনপটীয়াভাৱে অসমত ক'ত মেধাসম্পন্ন ব্যক্তি আছে বুলি প্ৰশ্ন কৰিছে? ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আপুনি নিজৰ মাতৃভূমিক কোনোবাই অপমান কৰিলে মাতৃভূমিৰ মান সন্মানৰ জলাঞ্জলি দিবলৈ সাজু হ'ল নেকি আপুনি? গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি চাগে পাহৰি গ'ল যে অসমীয়া এষাৰ কথা আছে, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। গতিকে জন্মভূমি এনে অপমান আপুনি কেনেকৈ সহ্য কৰিব পাৰে?